বিশেষভাৱে সুপ্ৰতিম মহন্ত সভাপতিৰ কাষতে আসন ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। সুপ্ৰতিম মহন্ত আপোনালোকে এটা আশা কৰিব যাওক। এইটোৱে আমাৰ মৰমৰ ল'ৰা কৈছে পঢ়া শুনা মেধাৱী ইতিমধ্যে ইঞ্জিনিয়াৰিং কমপ্লিট কৰিছে। লগতে আসনলৈ মাতিছোঁ গৌৰাংগ দত্ত, আমাৰ অতি প্ৰিয় ছাত্ৰ, উদীয়মান কণ্ঠশিল্পী। তেওঁ দুইটা প্ৰজেক্টতে কণ্ঠদান কৰিছে। এয়া গৌৰাংগ, সৰু ল'ৰা, আমি আসন ল'বৰ কাৰণে অনুৰোধ কৰিছোঁ। অভিনেতা আৰু দেৱব্ৰত গগৈ অহাৰ লগে লগে যাতে পৰিৱৰ্তন কৰে। আৰু এগৰাকী প্ৰিয় মেধাৱী ছাত্ৰী আমাৰ সুপ্ৰতিমৰ বায়েক জাহ্নৱী মহন্ত। আমি জাহ্নৱীকো যুক্তামুখী মহন্ত যুক্তামুখীকো সমন্বয় সমাজৰ তৰফে আদৰণি জনাইছোঁ। আগলৈ আহিলে আমি ভাল পাম। এজন আমি শিল্পী কলাকুশলীক ইয়াতে চিনাকি কৰি দিব বিচাৰিছোঁ। সেয়া হৈছে অভিজ্ঞান মহন্ত। আমাৰ অনুষ্ঠানৰ মুৰব্বী ভূপেন দত্ত ডাঙৰীয়াকে আমি নামঘৰ গৃহলৈ গৈ চাকিগছ জ্বলাবৰ কাৰণে অনুৰোধ কৰিছোঁ। দেখিছোঁ বিভিন্ন ধৰণৰ যি লোকবাদ্য, সেই বাদ্যবিলাকক তেওঁ সদায় আগ্ৰহভাৱে সংগ্ৰহ কৰিবলৈ আগবাঢ়ি যায়। তেওঁ যিবিলাক খোল, নেগেৰা, ঢোল এইবিলাক বাদ্য খুব সুন্দৰভাৱে শিকি আছে, পৰিৱেশন কৰি আছে। সেয়া ছয়নিকা দত্ত আপোনালোকে সদায় হাত কৰি দিয়ে আৰু আমি সমন্বয় সমাজৰ হৈ তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি এখন খোলাম গামোচাৰে তেওঁকো আদৰণি জনাব বিচাৰিছোঁ। আমাৰ অনুষ্ঠানৰ কোষাধ্যক্ষ মোৰ সন্মানীয় সুৰেন্দ্ৰ দত্ত বাইদেউক মই আগবাঢ়ি গৈ ছয়নিকাক আদৰণি জনাবলৈ অনুৰোধ কৰিছোঁ। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ গাঁৱৰ চেমনীয়াসকলৰ আজি হুঁচৰি দলটো আছে। এই দলটোক ৰাইজৰ সন্মুখত আহি হুঁচৰি পৰিৱেশন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ।
পোনপ্ৰথমে মই এই সভাখনি আয়োজন কৰাৰ বাবে হাঁহচৰা সমন্বয় সংস্থাৰ প্ৰতিজন বিষয়ববীয়া আৰু কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰ্টিষ্টিক অসম নামৰ ইউটিউব চেনেলটো মই 2021 চনৰ 1 আগষ্ট তাৰিখে খুলিছিলোঁ। সৰুৰে পৰা সাহিত্য সংস্কৃতিৰ প্ৰতি অলপ আগ্ৰহী আছিলোঁ আৰু চিত্ৰকলাৰ ওপৰতো অলপ জড়িত আছিলোঁ, কিন্তু পঢ়া শুনাৰ খাতিৰত যিমানখিনি টাইম দিব লাগিছিলে সিমানখিনি টাইম দিব পৰা নাছিলোঁ। ইঞ্জিনিয়াৰিং কৰি অহাৰ পিছত মোৰ অনুভৱ হৈছিল কেৱল পাঠ্যপুথিৰ শিক্ষাই সৰ্বস্ব নহয়, নিজৰ সমাজখন তথা নিজৰ সমাজখনৰ কাৰণে আৰু উঠি অহা নৱপ্ৰজন্মৰ কাৰণে নিজৰ বহুখিনি কৰণীয় আছে, বহুতখিনি কাম কৰিব লগা আছে। সেইবাবে মই এটা ইউটিউব চেনেল খোলাৰ সিদ্ধান্ত লৈছিলোঁ। আমাৰ চাৰিওফালে বহুতখিনি প্ৰতিভাৱান ল'ৰা ছোৱালী আছে, মোৰ অগ্ৰজসকল বা অনুজসকল আছে। তেওঁলোকৰ ওচৰত ইমান সুন্দৰ প্ৰতিভা আছে, কিন্তু এটা প্লেটফৰ্মৰ অভাৱত তেওঁলোক ওলাই আহিব পৰা নাই। তো সেইবাবে মই ভাবিলোঁ যে আমি সেইসকল লগ হৈ যদি একেলগে কাম কৰি যাওঁ, তেনেহ'লে এটা আমি ভাল বাৰ্তা সমাজখনৰ কাৰণে আগবঢ়াবলৈ সক্ষম হ'ম। এয়াই মোৰ উদ্দেশ্য, এয়াই মোৰ চেনেল আৰ্টিষ্টিক অসমৰ উদ্দেশ্য। তাৰ বাবে আপোনালোকৰ মৰম, সঁহাৰি আৰু আশীৰ্বাদ সদায় প্ৰয়োজন হ'ব। অসমৰ জাতীয় জীৱনত অত্যন্ত গভীৰভাৱে জড়িত বিষয়। এই দুটা উপস্থাপন কৰিবলৈ যি প্ৰয়াস কৰা হৈছে খুব ভাল লাগিছে। আৰু আৰ্টিষ্টিক যিটো ইউটিউব চেনেল, এইটো কথা মই জানি খুব ভাল পাইছোঁ আৰু চকুৰদেৱক মই সকলোৰে ধন্যবাদ জনাইছোঁ, কিয়নো আমাৰ এই অঞ্চলটো বিস্তীৰ্ণ অঞ্চলটো বহু প্ৰতিভা লগাই আছে, নতুন নতুন উঠি অহা ল'ৰা আছে। ল'ৰা ছোৱালীবিলাকৰ সৃষ্টিবিলাক আগবঢ়াই লৈ এটা আহিবলৈ মোৰ ইমান ভাল লাগিছে। ছোৱালীজনীয়ে ভালো বজাইছে, বাঁহীও বজাইছে আৰু বিহু গাইছে। তাই ইমান ভাল লাগে, তাই কাৰণে এটা হাত কৰিছোঁ। আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। বিহুৰ বতৰ অকণমান বিহু এটা মই বজাই দিছোঁ। বিহুৰ বতৰ বতৰতে পালো ওখকৈ গছৰে গাত দেখি কুহিপা কৰবাত ফুৰিলো বুকুজোৰে কৰা চিনাকি পেপাৰে জ্বলে মোৰ গা। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৰে অসমীয়া নৱবৰ্ষ খুব তাৰে কামনা কৰোঁ। আপোনালোকে দুইটি প্ৰজেক্ট আপোনালোকৰ বাবে মঞ্চস্থ কৰা হ'ল। দুইটা প্ৰজেক্টৰে যিহেতু মই এটা অংগ আছিলোঁ, তাৰ বাবে খুবেই গৌৰৱান্বিত। এই ক্ষেত্ৰতো সুপ্ৰতীপ দাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিব লাগিবই। তেওঁ নিজৰ প্ৰতিভাৰ লগতে আমাৰ প্ৰতিভাবোৰ সামগ্ৰিকত আছে বা যিবোৰ জানো সেইবোৰ আমাক দেখাবৰ কাৰণে, তাক প্ৰকাশ কৰিবৰ কাৰণে সুযোগ প্ৰদান কৰিলে। তাৰ বাবে সুপ্ৰতীপ দাক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সপোন লগা কিছুমান কথা আজি দীঘল কৈছে। আমি ভবা নাছিলোঁ আমাৰ এই প্ৰজেক্টটো আপোনালোকে ইমান মৰম দিব, ইমান যে হেঁপাহে আঁকোৱালি ল'ব। প্ৰথমে চকুদিনাৰ কথা ক'বই লাগিব। চকুদিনা আচলতে এটা বৰ বেলেগ ধৰণৰ ল'ৰা দেই। হয়তো মানে কেনেকৈ তাৰ কথা বনাম, হয়তো বহুত ডাঙৰ ডাঙৰ মানুহবিলাকে কাম কৰিব পাৰিলেহেঁতেন, কিন্তু মই ওলাই যে প্লেটফৰ্ম পোৱা নাই, মোৰ কথা চিন্তা কৰিলে। এই হয়তো সঠিক ৰাস্তা পোৱা নাই, মোৰ কথা চিন্তা কৰিলে। এনেকৈ যিখিনি ল'ৰা আমি কমাই আছোঁ, সেইখিনিকে লৈ আমি যদি ইয়াৰ পৰা অসমক জীৱিকা দিব পৰাকৈ যদি কিবা এটা প্ৰজেক্ট আমি আগুৱাই নিব পাৰোঁ, তেনেকুৱা এটা প্ৰজেক্ট কৰিবলৈ সাহস কৰা মানুহে চকুদিন দা এই মুহূৰ্তত তাক এটা ডাঙৰ কথা ক'ব বিচাৰিছোঁ। আৰু তাৰ পাছতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক ইমান ধুনীয়াকৈ আমাক এই আশীৰ্বাদ স্বৰূপ আহি আমাৰ মাজত আপোনালোকে নিজে আহিছে, আমাক কিমানখিনি কৰি দিছে। আপোনালোকে নিজৰ কাৰণে এটা হাত চাপৰি এই মুহূৰ্তত অকণমান দুখ দিছোঁ দেই।
নিজকে দিলা বলি বসারা তুমি আৰু আমাৰ সাংস্কৃতিক জীৱন আপোনালোকে এন্ধাৰবোৰ ফালিবলৈ আমাক সাহস দিয়ক আৰু এই সাহসখিনিক আমি আগবাঢ়ি যাম। আৰ্টিষ্টিক অসম সাজু আছে আৰু কেৱল আৰ্টিষ্টিক অসমেই নহয়, আমাৰ নিজৰ এটা বেণ্ড আছে ব্লকচেন সহায় কৰিছে, দুইটা বেণ্ডকে সহায় কৰিছে আৰু আশীৰ্বাদ কৰিব। Oh